স্বয়ং ত্ৰিজগতৰ প্ৰতি জনাৰ্দনক আজি মই ক'ব লাগে এই বৈকুণ্ঠৰ আগমনৰ উদ্দেশ্য। সেই জনাৰ্দন উদ্দেশ্য দিয়ে মহা আপোনালোক দুয়োৰে কিপাত পূৰ্ণ হ'ল নাৰায়ণ কি অভিলাষ কিন্তু বুলি ৰাজ্য দিব ব্যক্ত কৰাটো মই মনত চলনাকাৰী কিন্তু চলনাত নিশ্চয় পাৰিব এই কথা মই আগেই জানিব লাগিছিল। কিন্তু জনাৰ্দন এই সৃষ্টিৰ আদি অন্ত বুজিব পৰা শক্তি মোৰ একেবাৰে অভাৱ। তথাপিতো প্ৰভু সুলভ কৰ্ম জানিব পাৰিছো আপোনাৰ এই পাৰিষদ জয় আৰু বিজয়ে এই বৈকুণ্ঠক ত্যাগ কৰি সৌ বৈকুণ্ঠ অভিমুখে কৰিছে পাব। কিন্তু জানিব পাৰিলে ইয়াৰ কাৰণ এইবার জগত কোন ধর্ম প্রতিষ্ঠার পাবে আমি তুই লক্ষ্য করে তুমি প্রধান অবসর হব লাগে তোমারই বিধান করে ও মন্থন ভগবত ভক্তির নিচনা ঘোরাবো না ঘোরাতে